Hello guys, welcome back to my YouTube channel. After a long time, I am back with a new video. नहीं आता है मुझे इंग्लिश और मैं इमानखिनि हिंदी पारो इने কৈছো तो আজি আমাৰ ৰাস আছে সেইকাৰণে ৰাসৰ আজি দিনৰ নাম আছে যে সকাম আছে তালে যাওঁ আৰু ৰাতিলে ৰাস আছে সেয়া দেখুৱাম তো বহুত দিনৰ মূৰত আহিছো ভিডিঅ'ই নাপাওঁ ন বনাবলৈ বহুত দিন নহয় মাহ মূৰত আহিছো তো এতিয়া ৰাসৰ সেই সকামলৈ যাওঁ তাৰপিছত ৰাতিলে আমি এতিয়া গৈ আছো একো মই দেখা নাই কিন্তু দে ৰ'দ গোটেইকেইটা ইফালে মা দেউতা ভাইটি আৰু মই গৈ আছো পাইছোহি আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় অকণমান কেইখোজমান দিলে পায়হি আৰু মাতটো শুনি আছে তাকে মই দেখুৱাই আছো তো আমি আহিলোঁ মই এতিয়া আহি আছোঁ কি আছিলে গান কৰিবলৈ আছে মোৰ লগত নয়ন নমস্কাৰ এটা দি দিয়া চেলুৱা বাই আমি এতিয়া যাওঁ তাকে ঘৰত দাদা এটা আছে আপোনাৰ আহিছোঁ ঘৰত দাদা এটা আছে সেইটো দাদাটো আহিব তাৰপিছত আমি এতিয়া গৈ আছোঁ বাজিছে কেইটাও 6:33 আমি এতিয়া আহি আছোঁ মোৰ এই ওপৰ মুচকিডাল উৰিবই লাগিব নহ'লে মোক গান বাইন কৰিবলৈ নিদিব তো আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে দৰা গৈ আছে জিন্দাবাদ দৰা গৈ আছে কইনা আনিবলৈ জিন্দাবাদ তুমি কোনটো পাৰ্টি সেইটো এইফালে চোৱা কোনটো পাৰ্টি নমস্কাৰ তুমি আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে মই 92 নং ৰামদী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ তামোলৰ চবুত ভোট দি জয়যুক্ত কৰিব আপোনাৰ খবৰ বহুমূলীয়া ভোটটো দি মোক এইবাৰ আপোনালোকৰ সমষ্টিত বিধায়ক ৰূপে নিৰ্বাচিত কৰিব বুলি মই আশা কৰিছোঁ আপোনালোকৰ প্ৰতিটো মুহূৰ্ততে প্ৰতিটো ক্ষণতে আপোনালোকৰ মই কাষত থাকিম আপোনালোকৰ ভাতৰ কাঁহীত মই ভাত খাম আপোনালোকৰ তো আমি আহি পাইছোঁ আমাৰ গন্তব্যস্থান তো চেলুৱা বান্দৰ লগত আছে মোৰ দৰা গ'ল আমাৰ আগত MLA চৰি MLA গ'ল আগত পাইছোঁহি লাইট জ্বলি আছে যে সেইখিনিয়ে গৈ পেলাই ভালকৈ দেখাম ভালকৈ আমি তাত চাম আমাৰ ইউটিউবাৰ এজন চা আমাৰ MLA সাহেব নমস্কাৰ সমষ্টিৰ আগন্তুক সমষ্টিৰ হৈ মই আমি গান বাইন গাম MLA ছাৰৰ লগত নামটো কৈ দিয়া কি এনে কৰি আছো বুলি ভাবিছা নেকি এবাৰ কাটিমতো কোৱা কাটি দিম নহয় কাটি দিব বিশেষকৈ সূৰ্যজ্যোতি শইকীয়াৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ফ'ল' কৰিব এটা লাইক কৰিব তেওঁৰ জৰিয়তে চেনেলটোৰ জৰিয়তে আপোনালোকে বিভিন্ন ভিডিঅ' আপোনালোকৰ মাজত দেখিব পাৰিব তেওঁ ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজত উপস্থাপন কৰিব তাৰ প্ৰয়াসেৰে আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ জয় অসম এইখনতে আমাৰ শ্ৰীকৃষ্ণ বহিব এতিয়াও মানে লাইট হ'লে ধুনীয়া লাগিব ন এইটো আমাৰ ভাইটি আজি গাবা আমাৰ ভাইটিটো দেই আমাৰ ওলাই হৈ গ'ল ময়ো পিন্ধি ল'লোঁ হাৰামীও পিন্ধি ল'লে হাৰামী ইয়াৰ নাম হাৰামী বৰা ইয়াৰ পাকটো ভাল নে মোৰটো ভাল লাগিছে কমেণ্ট কৰি ক'বতো ভাল লাগে মোৰ আৰু এইটো মোৰ দখল তুমি কিহত ব্যস্ত দৰা সজাই আছো এইজন আমাৰ MLA আমাৰ মানে ৰাস লীলা অকণ পিছত আৰম্ভ হ'ব গায়িকাৰ বাবে আগবাঢ়ি আছোঁ প্ৰস্তুতি কৰি আছোঁ তেখেত মানে অকণ ধনী মানুহ চব পাতৰ নাই তেখেতৰ ৱাইফে পিন্ধাই পঠিয়াইছে হেৰিখন দিয়া পিং দিয়া ইয়াত মাৰিব নালাগিব নেকি
যাতে চবৰে মাজত ধুনীয়া হৈ থাকে, মানে জিলিকি থাকে। আকৌ আহিছে একেটা ডিউটিতে, এইবাৰ যেনিবা চুৰিয়াত আহিছে তেখেত। এয়া আমাৰ গায়নৰ বাবে সাজপাৰ ৰেডি হৈছে, এয়া খুলিছে দেখিছে নহয়। আৰু তলতো আছে 3 বছৰ ল'লে বোলে ভগৱান নহয়। এয়া পেণ্টাৰ আৰম্ভ। গাইন বাইন কৰি পেলাই আমি আহিলোঁ দুইটা, এতিয়া বহিছোঁ বজোৱা জেগাত। এতিয়া নাচিব আমি চাম, সি বজাব সৰুতাল, মই বজাম বৰতাল, লিজুলি চৰকাৰ। গৈ আছোঁ খাবলৈ, আমাৰ গায়ন বায়নৰ মানুহখিনি খাবলৈ মাতিলোঁ। সত্য খাম। এনে কোনে খাব? কৃষ্ণ কিয় কৃষ্ণ গৈ আছোঁ খাবলৈ, ৰাক্ষস। এতিয়া আমি বৰ্তমান খোৱাৰ টাইমে
ৰাস হ'ল আমি এতিয়া বহি আছোঁ প্ৰসাদ খাবলৈ শৰ্মান গালো প্ৰসাদ নিদিয়াই হ'ল মেধি পলাল মই টোপনি গ'ল মই বজালো বৰতাল ই বজালে সৌতাল বৰতাল চব মাল্টি টেলেণ্টেড